কিডনি ট্ৰান্সপ্লেণ্টৰ পিছত সমস্যা হোৱাটো নিশ্চিত হৈ পৰে যদি কিছুমান নীতি নিয়ম বা সতৰ্কতা অৱলম্বন নকৰে। তেনে কিছুমান সতৰ্কতা বা নীতি নিয়মসমূহ হৈছে কিডনি ট্ৰান্সপ্লেণ্টৰ পিছত আমি যিবিলাক ইমিউনোছাপ্ৰেছিভ মেডিচিন খাওঁ, এই মেডিচিনবিলাক এটা নিৰ্দিষ্ট সময়ত ল'ব লাগে ডক্টৰে দিয়া পৰামৰ্শ মতে। আৰু 2 নম্বৰ হৈছে নিজে ঔষধৰ কোনো ড'জ চেঞ্জ কৰিব নালাগে। সাপোজ ডক্টৰে 2টা টেবলেট খাব দিছে, আপুনি 3টা টেবলেট খাই দিলে, এনেকৈ ড'জ চেঞ্জ কৰিব নালাগে। আৰু 3 নম্বৰ হৈছে নিজে কোনো ঔষধ সলনি কৰিব নালাগে। ডক্টৰৰ পৰামৰ্শ অবিহনে আপুনি নিজে কোনো মেডিচিন সলনি নকৰিব বা কোনো পেইন কিলাৰ ঔষধ নাখাব। তো কিডনি ট্ৰান্সপ্লেণ্ট কৰা প্ৰত্যেকটা ৰেচিপিয়েণ্টেই এই নীতি নিয়মকেইটা 100% মানি চলিবলৈ চেষ্টা কৰিব, কিয়নো এই নীতি নিয়মকেইটা মানি নচলিলে বহুত সমস্যা হোৱা দেখা যায়। কিডনি ট্ৰান্সপ্লেণ্ট কৰাৰ পিছত ময়ো বহুতকেইটা দেখিছোঁ, ডক্টৰেও বাৰে বাৰে পৰামৰ্শ দিছে যে ঔষধৰ ক্ষেত্ৰত নীতি নিয়মকেইটা 100% মানি চলিবলৈ। গতিকে কিডনি ট্ৰান্সপ্লেণ্ট কৰা প্ৰত্যেকটা ৰেচিপিয়েণ্টেই এই নীতি নিয়মকেইটা 100% মানি চলিবলৈ চেষ্টা কৰিব। আমাৰ এই ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি আমাৰ লগত থাকিব। আগলৈ আৰু এনে বহুত দৰকাৰী কথা আপোনালোকক জনাম। ধন্যবাদ।